নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। আজি আমি এটা কমলা আঁকিবলৈ শিকিম। কমলাটো আঁকিবলৈ মই প্ৰথমে এডাল কমলা ৰং লৈছোঁ, অইল পেষ্টেল কালাৰ ইউজ কৰিছোঁ। অইল পেষ্টেল ইউজ কৰিবলৈ সহজ, যিহেতু কোমল হয় আৰু ল'ৰা ছোৱালীৰ কাৰণে, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে অইল পেষ্টেলে বেষ্ট হয়। ক্ৰেয়নবোৰ অকণমান হাৰ্ড হয়, গতিকে আঙুলি বিষাব পাৰে, সিহঁতে আমনি পাব পাৰে, সেইকাৰণে অইল পেষ্টেল ব্যৱহাৰ কৰাটো শ্ৰেয়। আৰু অইল পেষ্টেলডালেৰে মই প্ৰথমে আউটলাইনটো আঁকি লৈছোঁ পাতল কমলা ৰঙেৰে। আপোনালোকে পেঞ্চিল ব্যৱহাৰ কৰিব পাৰে, মই পেঞ্চিল ব্যৱহাৰ কৰা নাই, যিহেতু পেঞ্চিলৰ দাগ ৰৈ যায়, সেইকাৰণে মই পেঞ্চিলৰ ব্যৱহাৰ কৰা নাই। আপোনালোকে পেঞ্চিল ব্যৱহাৰ কৰিব পাৰে, কিন্তু একেবাৰে কমকৈ হেঁচা প্ৰয়োগ কৰিব, যাতে পেঞ্চিলৰ দাগটো লাইট হয়। আৰু নহ'লে বেছিকৈ ডিপকৈ কৰিলে ইৰেজাৰ দি মুচিলেও সেই দাগটো ৰৈ যায়, আৰু কালাৰ কৰাৰ পিছত সেইটো বেয়া দেখি। ভালকৈ কালাৰ কৰিলেও সেইটো ৰৈ যায়, সেইখিনি জেগাত ৰং নবহে বা কিবা দাগটো ৰৈ যায়, খুবেই বেয়া দেখি, ডিফিকাল্টো হয়। সেইকাৰণে মই ৰঙৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে একদম লাইটকৈ পেঞ্চিলৰ ব্যৱহাৰ কৰিব পাৰে। আৰু লাগিলে যদি অকণমান ডিপ হয়, হেঁচাটো কম হ'লে, ডিপটো যদি বেছি হয়, ইৰেজাৰেৰে মুচি ল'ব, তেতিয়াহ'লে ভাল হ'ব। প্ৰথমে মই আউটলাইনটো লাইট অৰেঞ্জেৰে আঁকি লৈ তাৰপিছত ডাৰ্ক অৰেঞ্জেৰে আঁকি লৈছোঁ। তাৰপিছত মাজৰখিনিত অকণমান হালধীয়া ৰংটো দিছোঁ, উজ্জ্বল হালধীয়াটো দিছোঁ, বেছি পাতলটোও দিয়া নাই। তাৰপিছত মই কোনোবাখিনিত ডাৰ্ক, কোনোবাখিনিত লাইট অৰেঞ্জ, এনেকৈ কৰি মই মিলাই গৈছোঁ। মই পোহৰটো মাজত পৰা দেখুৱাইছোঁ, সেইকাৰণে মাজৰখিনি য়েল্ল' ব্যৱহাৰ কৰিছোঁ। আপোনালোকে লেফ্ট ছাইডত বা ৰাইট ছাইডত বা ওপৰৰ কোনোবাখিনিত দেখুৱাব পাৰে। যিহেতু কমলা এটা অৰেঞ্জ কালাৰেই হয়, কমলা সদায় কমলা ৰঙৰে হয়, পোহৰৰ কাৰণে সেইখিনি ঠাই মই হালধীয়া দেখুৱাব বিচাৰিছোঁ বা লাইট অৰেঞ্জ কালাৰ দেখুৱাব বিচাৰিছোঁ, বা কোনোবাখিনিত ডাৰ্ক অৰেঞ্জ দেখুৱাব বিচাৰিছোঁ। সেইকাৰণে মই ছাইডৰখিনি ডাৰ্ক অৰেঞ্জ দিছোঁ, দুয়ো ছাইডে পোহৰটো যিহেতু মাজত পৰিছে। তেনেকৈ মই লাইট ডিপকৈ প্ৰথমে য়েল্ল'খিনি দিলোঁ, তাৰপিছত লাইট অৰেঞ্জ, তাৰপিছত ডাৰ্ক অৰেঞ্জ, তাৰপিছত আকৌ লাইট অৰেঞ্জ আৰু য়েল্ল' দি মিলাই দিছোঁ। এয়া মই আকৌ অৰেঞ্জ য়েল্ল' এনেকৈ অলপকৈ মিলাই গৈছোঁ। আপোনালোকে সন্মুখত যদি ছবি লয় বা সন্মুখত যেতিয়া ৰিয়েল বস্তুটো ল'ব, তেতিয়া বেছি ভাল হয় প্ৰেক্টিছ কৰিবলৈ। প্ৰথমে যদিও আঁকা বেয়া হ'ব পাৰে, কিন্তু আপোনালোকে নিজৰ ভুলখিনি ভালকৈ দেখা পাব, ভালকৈ চালে, তেতিয়া আৰু প্ৰেক্টিছ কৰি আৰু ধুনীয়া হ'ব। সদায় ৰিয়েল বস্তু ল'ব লাগে, গছৰ পাতেই হওক, ফল হওক, বা শাক পাচলি হওক, ফুল হওক, বা পানীৰ বটলটোৱেই হওক, বা ছাতিটোৱেই হওক, যেনেকৈ কিতাপ এখন লৈ যেনেকৈ প্ৰেক্টিছ কৰে, যদি ছবি আঁকি ভাল পায় তেনেকৈ প্ৰেক্টিছ কৰিব। আপোনালোকৰ যদি কোনো তেনেকুৱা ধৰণৰ শিকাৰ ব্যৱস্থাও নাই, তেনেকৈও আপোনালোকে আৰ্ট শিকিব পাৰে, কৰিব পাৰে। খালি আমি আঁকি ভাল পালে হ'ল, বেয়া আঁকিলেও কথা নাই, প্ৰেক্টিছ কৰিলে সকলোৱে পাৰিব আৰু সকলোৰে ধুনীয়া হ'ব, পাৰফেক্ট হৈ যাব লাহে লাহে প্ৰেক্টিছৰ ওপৰত। আৰু প্ৰেক্টিছ এৰি দিলে বেয়া, প্ৰেক্টিছটো ধৰি ৰাখিব লাগে। সদায় আমি কিবা নহয় কিবা আঁকিবলৈ যেতিয়াই অকণমান সময় পাওঁ, তেতিয়াই আঁকাৰ চেষ্টা কৰিব লাগে। আৰু সদায় মানে যিটো আচল বস্তু, বা কমলাটোৱে হওক বা গছৰ পাতটো পোহৰ পৰিলে কেনেকুৱা হয়, আমি ভালকৈ চাব লাগে। কেনেকৈ ৰংটো ডাৰ্ক হয়, লাইট হয়, গছবোৰ বা পাহাৰখনে কেনেকুৱা দেখা যায় পোহৰত, আন্ধাৰত, দিনৰ ভাগত, ৰাতিপুৱাৰ ভাগত, সেইটো আমি ভালকৈ অনুধাৱন কৰিব লাগে। আৰু অনুধাৱন কৰিলে আমি গম পাম। এতিয়া মই কমলাটো আঁকাৰ পিছত ডাৰ্ক গ্ৰীনেৰে পাতটো কৰি লৈছিলোঁ, তাৰপিছত ব্লেক আউটলাইন অকণমান দিছোঁ, আৰু লাইট গ্ৰীণ আৰু য়েল্ল'ৰে মিলাই দিছোঁ। এতিয়া কমলাটোৰ চাৰিওফালে মই পাতলকৈ, খুব পাতলকৈ ব্লেক কালাৰটো দিছোঁ। যিহেতু অইল পেষ্টেল কালাৰটো অকণমান মোটা হয়, সেইকাৰণে একদম কম হেঁচা প্ৰয়োগ কৰি ব্লেক আউটলাইনখিনি দিছোঁ, নহ'লে একদম বেয়া দেখিব বেছিকৈ হ'লেও ব্লেকটো। তাৰপিছত আকৌ মই যাতে অকণমান কলাটোৰ ওপৰেৰেই যাতে অৰেঞ্জটো পাৰ কৰে, এনেকৈ কৈ দিছোঁ, যাতে বাহিৰতো নোলায়, কিন্তু সেইটোত অলপ কলাটোত লাগে, তেতিয়া যাতে ৰিয়েল দেখা পায়। সেইখিনি জেগাত অলপ ছায়া পৰি যেন অলপ ডাৰ্ক টাইপ হৈ গৈছে কালাৰটো, ব্লেকৰ প্ৰভাৱটো পৰে, তেনেকৈ দিছোঁ। তাৰপিছত ছায়াৰ কাৰণে মই আকৌ গ্ৰে কালাৰ ব্যৱহাৰ কৰিছোঁ, তেতিয়া বস্তুটো বেছি ৰিয়েল লাগে যেতিয়া আপুনি ছায়াটো দিব। এনেকৈ আপোনালোকে কমলা এটা আঁকি প্ৰেক্টিছ কৰিব পাৰে। আশা কৰোঁ আপোনালোকৰ নিশ্চয় হেল্প হ'ব। কিবা জানিব লগা থাকিলে কমেণ্টত জনাব। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, থেংক ইউ।